আৰু এতিয়া আছোঁ গোলাঘাটত আৰু গোলাঘাটৰ পৰা যাম আমি নুমলীগড়ৰ বাবা থানলৈ তেতিয়া বাবা থানলৈ গ'লেহে ভিডিঅ'টো ভাল হ'ব আৰু জেগা এটা কিবা এটা কাৰণ থাকিব যে ভিডিঅ'টো বনোৱা আমি বাবা থান গৈছিলোঁ বুলি চ' এতিয়া ইণ্ট্ৰ'টো দি লওঁ হেল্ল' গাইজ মোৰ নাম অম্লান আৰু আপোনালোকে চাই আছে দিতিতা পৰিয়ানবোৰ ইউটিউব চেনেল আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰৰ পৰাই আৰু বতৰুৱা মন হেঁপাহৰ লাগি উতনুৱা মন দাপোনত কাকে দেখি আজি পাগল মন হিয়াতে সাঁচি থলো গধূলি মগন ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন নাযাবি থৈ ফাগুনক দুমুজাত মোৰে কাষত খেলি মেলি সেন্দুৰীয়া বুকু জেলাজ বনৰীয়া ফুলবোৰ যেন তোৰ তাৰে কাছং সাঁতোৰ ৰঙিৰাম ধেনু তো ফাইনেলি আমি আহি পাই গ'লোহি বাবা থান এয়া এতিয়া জাষ্ট পাইছোঁহি গোলাঘাট টাউনৰ গোলাঘাট হাইৱেৰ পৰা প্ৰায় 20 মিনিটমানৰ বাট হয় কাৰ বা বাইক লৈ আহিলে ওপৰলৈ উঠিব লাগিব তো দেখাই আছোঁ रुको जरा सबर करो बोला মানে কথাটো হ'ল যে বাবা থান বুলি আমি যোনডোখৰ জেগালৈ গৈছিলোঁ সেইডোখৰ জেগা বাবা থান নহয় বাবা থান পাবলৈ আৰু 500 মিটাৰ 1 কিলোমিটাৰ ভিতৰত যাব লাগিব বুলি ক'লে মানুহজনে আৰু আমি পিছতে গম পালোঁ মেইনলি জেগাটো যেতিয়া গুগল মেপে চালোঁ কিন্তু আমি গম নোচোৱা নেমেলাকৈ গৈছিলোঁ আৰু বাবা থান কোনোদিন যোৱা নাছিলোঁ ন সেইকাৰণে কথাটো গম নাপাওঁ মেইনলি জেগাডোখৰ নাম হৈছে দেওপাহাৰ আৰ্কিঅ'লজিকেল ছাইট তাত পুৰণি শিল আৰু ভগ্নাংশেষ আছে এটা পুৰণি শিৱ মন্দিৰৰ আৰু এই জেগাডোখৰ আছে NH 39ৰ একদম ছাইডতে পাহাৰ হয় ওখ মানে 200-100টামান ষ্টেপ বগাব লাগে বহুত ভাগৰ লাগে উঠিবলৈ আৰু ধুনীয়াকৈ বনাই থোৱা আছে পাৰ্ক চকী টকী চব আছে জেগাডোখৰ চাই ভাল লাগিলে যাব পাৰে যদি কোনোবাই যদি ভিডিঅ'টো চাই আছে যদি জেগাডোখৰলৈ যোৱা নাই তেন্তে যাব পাৰে ভাল জেগা আৰু ইমানে আগষ্টকেইটা এতিয়া উপভোগ কৰক এই সৰু গেটখনেই হৈছে এই জেগাটুকুৰালৈ সোমাই যোৱা মেইন গেট আৰু আগত এয়া দেখিছে এইবোৰ ষ্টেপ বহুত ওপৰলৈকে আছে কমচে কম 20টা ষ্টেপ উঠিছোঁহে নেকি অৱস্থা ঘামি গ'লোঁ মানে গৰম পৰিছে আৰু আছে বহুত ষ্টেপ অলপ বহি লৈ এখন বোলে বাবা থান নহয় এইটো পাৰ্ক টাইপৰ হয় গোটেই বহিবলৈ চকী টুইষ্ট আছে আৰু এফালে ভগ্নাংশেষ শিল আগৰ পুৰণি দিনৰ শিল পুৰণা ভগ্নাংশেষবোৰ আছে আৰু মেইনলিটো ইফালেতো কাপোৰ বোৱা এনেই মানুহ আহিবলৈ বহিবলৈ পাৰ্ক টাইপৰে হৈ আছে ওপৰলৈ উঠি অহা পাৰ্ক আৰু মেইন এইডোখৰত এটা আছে দেখাম মই এতিয়া শ্বটটো নেক্সট শ্বটটো সেইটোৱে পাব ইয়াত মেইনলি এইটো পুৰণা দিনৰ পুৰণি কালৰ শিল সেইটো কি হয় মই এতিয়ালৈকে নাজানো পিছত চাই মেলি মই ভইচ অভাৰত কওঁ পুৰণি কালৰ শিল মূৰ্তি বাকী থকা প্ৰত্নতাত্ত্বিক বস্তুবোৰে আছে
ঠাইডোখৰ টপত আছোঁ বাবাথান আৰু এই ৰাউণ্ডটো এতিয়া গোটেই ৰাউণ্ডটো শেষ কৰি দিম এতিয়া এতিয়া জোনাকে নমায়াৰ আছে এতিয়া ডাৱৰে বাজিল 4:07 আৰু 4 বজাত ইয়াত গেট মাৰি দিলে আমি এতিয়া চাইডেদি তলেদি যাব লাগিব পাৰ হৈ মানে এখন 4টালৈকে খোলা থাকে 9টা 10 মানৰ পৰা খোলা থাকে আজি ভিডিঅ'টোত বেছি একো খাছ নাছিল মেইনলি প্লেচটোকে দেখুওৱা হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই টাটা ফ্ৰম বাবাথান